আজি মোৰ কি হ'ল, মই ফাৰ্ষ্টটো কুণ্ডলিনী প্ৰথম লেভেল শিকাৰ সময়তে শিকি জাষ্ট এটাইছিলোহে। মই তেতিয়া ক্লায়েণ্ট পাম নেপাম, আচলতে নতুনকে শিকিছো, ক'তনো ক্লায়েণ্ট পাম সেইবুলি নাই ভাবা, কিন্তু পাম সেইটো মোৰ বিশ্বাস আছে। তৃষ্ণাবাই মোক ক'লে আৰু তেওঁৰ সন্তানৰ যে খেল আছে, আজি আছিলে খেলখন, আৰু মই 11 দিন হৈছে, আজি নম্বৰটো 11 নম্বৰ দিনটোত মই লিখিছো 11 days healing done। সেইটো মই ৰাতিপুৱা আজি শুই উঠি বিচনাটো কৰিবলৈ মানা কৰিছে, লোকক বিচনাৰ পৰা নামিয়ে মই কৰিছো। কাৰণ তাহাঁতি 6টামান বজাত গৈছে আৰু বাছত খেলৰ জেগালে। তাৰপিছতে মই সোনকালে কৰি দিলো, এইকেইদিনটো কৰি আছোৱেই। তাৰপিছতে আপুনি যিবিলাক আমাৰ ৱেবিনাৰ বা ক্লাছবিলাকত যিবোৰ ভাল বা গ্ৰুপত আমাক যিবোৰ ভাল একদম ষ্ট্ৰং চববোৰেই ষ্ট্ৰং বাৰু, একদম চিলেক্টেড কিছুমান এনাৰ্জি চাৰ্কলছ বা চুইচ ৱৰ্ডছ দিয়ে, ছাজেষ্ট কৰে, সেইবিলাক কিন্তু বহুত বেছি পাৱাৰফুল হয়। তাৰ প্ৰমাণ আজি দেখা পোৱা গৈছে। আজি 2খন খেল হৈছিলে, 2খন খেলতে সি জিকিছে, আৰু উইথ ভিডিঅ' এণ্ড ফটো চব দিছে মোক। মই অলপ পিছত এক্সাইটেড যে মই সেইটো শ্বেয়াৰ কৰিম আপোনালোকক। আজি সি জিকিলে, মানে এতিয়া খুব ভাল লেভেলৰ এখন খেল খেলিবলৈ সি অপৰচুনিটিজ পাইছে।